নমস্কাৰ, ইন্নাৰ কিটচেনলৈ আপোনালোকক পুনৰ স্বাগতম। আহকচোন গাঁৱলীয়া ষ্টাইলত পাৰৰ মাংস কেনেকৈ বনাই চাওঁ আহকচোন, আৰু ভিডিঅ'টো শেষলৈ চাব দিয়ক। পাৰৰ মাংস মই সৰু সৰু কাটি লৈছোঁ, আৰু ডাঙৰ আলু এটা মই সৰু সৰু কাটি লৈছোঁ। পাঠাৰ মাংস হ'লে মই আলুটো ডাঙৰকৈ কাটিলোহেঁতেন। মই দোকানৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই। ঘৰতে শুকান গোটা মছলা মই পাতাত পিচি লৈছোঁ। আপোনালোকেও মিক্সি ঘৰত থাকিয়ে মিক্সিত পিচি ল'ব। মছলাৰ ভিতৰত লৈছোঁ মই গৰম মছলা, জিৰা, আদা, নহৰু একেলগে পিচি লৈছোঁ, আৰু ধনিয়া লৈছোঁ। পিঁয়াজটো মই অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকেও সৰু সৰুকৈ কাটি ল'ব, তেতিয়া সোনকালে হ'ব মাংসটো। আৰু জলকীয়া লৈছোঁ মই 4-5টামান জলকীয়া কাটি লৈছোঁ। গাঁৱলীয়া ষ্টাইলত মই আজি পাৰৰ মাংস বনাম। আপোনালোকক দেখুৱাওকচোন কেনেকৈ চৌকাত পাৰ মাংস বনাওঁ। আৰু পাৰ মাংসটো এনেও চৌকাত বনালে টেষ্টি হয়। মই তেল, হালধি আৰু নিমখটো লৈছোঁ। আপোনালোকৰ নিজৰ জোখমতে দি দিব, আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দিব। কেৰাহীটো এতিয়া গৰম হৈ গৈছে। মই এতিয়া মিঠাতেল ইয়াত দি দিছোঁ। গৰম হোৱাৰ পিছত মই এতিয়া পাঁচফোৰণটো দি দিলোঁ, আৰু লগতে তেজপাত দি দিছোঁ, আৰু শুকান জলকীয়া দিছোঁ। এতিয়া তেজপাতটো ভাজা আৰু জলকীয়া ভাজা হৈ গৈছে। মই এতিয়া ইয়াত পিঁয়াজ দি দিলোঁ। পিঁয়াজৰ ৰংটো সলনি হৈ গ'ল, আৰু ভাজাও হৈ গ'ল। এতিয়া মই মাংস আৰু আলুটো বহাই দিওঁ একেলগে। মই এতিয়া মছলাখিনি দি দিওঁ। আপোনালোকে দেখিছে, এই কাটি থোৱা পিঁয়াজবিলাকো মই দি দিছোঁ। এতিয়া অকণমান ৰাখিছিলোঁ পিঁয়াজ মই বাটিত, এইটো দি দিলোঁ, আৰু লগতে নিমখটো দি দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী আপুনি নিমখটো দি দিব। লগতে হালধিৰ গুড়িটোও দি দিছোঁ। পিচি থোৱা আদা নহৰুটো মই ইয়াত দি দিছোঁ। পাৰ মাংসখিনি ভাজা হৈ গ'ল। আপোনালোকে দেখিব পাইছে যে এই তেলবিলাক ওলাব ধৰিছে। পাৰ মাংসটো হৈ গ'ল, আৰু আলুবিলাকো সিজিছে। এই দেখিছে আপোনালোকে, আলুবিলাকো সিজিছে। আৰু যিমানে পাৰ মাংস ভালদৰে ভাজিব সিমানে টেষ্টি হয়। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব, আৰু 10-15 মিনিটমান সিজিব দিব। মাংসটো ভালদৰে সিদ্ধ হৈ গৈছে, আৰু এতিয়া মই বাকি থোৱা মছলাবিলাক দি দিওঁ। এতিয়া মাংসৰ আঞ্জাটো হৈ গ'ল, আপোনালোকে দেখিব পাইছে। মই বাটিত বাকি লৈছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চালেয়ে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো গ্ৰ'থ হোৱাৰ কাৰণে। আপোনালোকে মাংসৰ আঞ্জাটো ৰুটি বা ভাতৰ লগতো খাবলৈ পাৰিব।